মোৰ নতুন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি মই এটা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। এতিয়া যিহেতু কমলাৰ ছিজন, এই কমলাৰ বাকলিবোৰ আমি কমলাবোৰ খাই যেতিয়া কমলাৰ বাকলিবোৰ থাকি যায় আমি পেলাই দিওঁ নহয়। এই বাকলিবোৰ বহুত কামত ব্যৱহাৰ কৰিব পাৰি। এনেকৈ সৰু সৰুকৈ এনেকৈ ছিঙি টুকুৰা টুকুৰি কৰি ছিঙি ৰ'দত শুকুৱাই তাৰ আমি মিক্সাৰত মিহি কৰি গ্ৰাইণ্ড কৰি লোৱাৰ পাছত আমি স্কিনৰ যিকোনো যতন ল'ব পাৰোঁ। যিকোনো আমি মুলতানী মিট্টিৰ লগত হওক অকণমান মিলাই পেলাই তাৰে পাউডাৰটো অকণমান পেক হিচাপে বনাই লৈ মুখত লগালে মুখৰ যি অ'পেন প'ৰ্ছৰ সমস্যা থাকে সেই সমস্যাসমূহ লাহে লাহে ঠিক হ'বলৈ ধৰে। তেনেকৈ আপোনালোকে এতিয়া বিহু আহি আছে, মাঘৰ বিহুৰ এতিয়া আমি পিঠা পনা সকলোৱে লাড়ু বনোৱা হয়, পিঠা বনোৱা হয় সকলোৰে ঘৰত। তেতিয়া তাত লাড়ু বা পিঠা বনোৱাৰ সেই মিশ্ৰণবোৰত মানে কমলাৰ বাকলিবোৰ সৰু সৰুকৈ কুটি প্ৰথমতে ৰ'দত শুকুৱাই ল'ব। বাকলিবোৰ শুকুৱাই লৈ সৰু সৰুকৈ কাটি লৈ মিশ্ৰণবোৰত মিহলাই দিব। তাৰ পাছত কমলাৰ বাকলিৰ যিটো গোন্ধ ওলায় সেই গোন্ধটোৰ পৰা লাড়ু বা পিঠাখনৰ সোৱাদটো বৰ ভাল লাগে, খাবলৈ বৰ ধুনীয়া এটা গোন্ধ আহে। তেনেকৈ এই কমলাৰ বাকলিবোৰ পেলাই নিদি তেনেকৈ ভাল কামত ব্যৱহাৰ কৰিব পাৰে। আশা ৰাখিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।